নমস্কাৰ, মই বাবুলাছ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল বাবুল ব্লগছত। আজি আমি কথা পাতিম এজোপা ডাঙৰ গছৰ ডেভেলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আকৌ আগৰ জেগাৰ পৰাই। আমি গৈ আছোঁ। আমাৰ গাঁৱত এজোপা প্ৰকাণ্ড গছ আছে। সেই গছজোপাৰ দৃশ্য আমি দেখুৱাব গৈ আছোঁ। গছজোপা আমাৰ এইজোপা গছজোপা এজোপা প্ৰকাণ্ড আহঁত গছ, অৰ্থাৎ বৰগছ বুলি কয়। প্ৰায় 100তকৈ অধিক বছৰ এই গছজোপা অতিক্ৰম কৰিছে। বহুত ডাঙৰ বিভিন্ন ধৰণৰ লতা আৰু বিভিন্ন ধৰণৰ গছে আৱৰি আছে। এই গছজোপাত বিভিন্ন ওপৰত বহুত গছ আছে। প্ৰায় 100 বছৰতকৈ অধিক পুৰণি এই গছজোপা হৈছে আমাৰ বেলগুৰি গাঁৱৰ ইমূৰত আছে। গছজোপা বিভিন্ন লতা লতিকাৰে ভৰি আছে। বহুত ওখও আছে গছজোপা। গছজোপা বহুত ওখ, দেখিছে আপোনালোকে, বহুত ওখ গছজোপা। জনশ্ৰুতি মতে গছজোপা আমাৰ আজু ককাহঁতৰ দিনতেই অৱস্থিত আছিলে, কিন্তু এই গছজোপাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও বাসস্থান হিচাপে লৈছে। বিভিন্ন ধৰণৰ গছ আছে, বহুত ডাঙৰ বিভিন্ন প্ৰজাতিৰ ওপৰত গছ গছনি দেখা পোৱা যায়। এই গছজোপাত কিন্তু পূজা অৰ্চনাও কৰা যায়। গতিকে আজিলৈ ভিডিঅ' আছিল ইমানেই। আকৌ নতুন এটা ভিডিঅ' লগ কৰাৰ আশাৰে বাই বাই।